Hello guys, welcome back to my channel. Keep learning 416. If you like my channel, please like and subscribe my channel. আৰু লগতে যোনটো বেল আইকন আছে আপোনালোকৰ সাবস্ক্ৰাইব বাটনৰ লগত তাত গৈ ক্লিক টু অল কৰি দিব যাতে আপুনি মোৰ ভিডিঅ'ৰ নটিফিকেশন বিলাক প্ৰথমতে পাই যায়। সো আজি আমি এটা হিউজ ভ্যাকেন্সি লৈ আহিছো। এতিয়া আপোনালোকক কম কি সেক্টৰত আজি মই হিউজ ভ্যাকেন্সি লৈছো তাৰ আগতে মই আপোনালোকক এটা নোটিস দি দিও যে আজি 17 জানুৱাৰী হয়। আজিৰ পৰা এপিএসসিৰ যোনটো আপোনালোকৰ অনলাইন প্ৰিপাৰেচন মানে এপ্লাইৰ যোনটো হয় হেতু স্টার্ট হৈছে। সো মই আপোনালোকক সাজেষ্ট কৰিম প্ৰথমতে এপ্লিকেশনটো ফিল কৰি দিওক কাৰণ পিছলৈ গল বহুত ডিটেইলছ হৈ যায় আৰু আপোনালোকৰ সেন্টাৰ বিলাক আপোনালোকে যোনটো জেগাত বিচাৰে মানে আপোনালোকৰ নিজৰ ষ্টেটত বা নিজৰ হেৰিত যোনটো নিজৰ ডিস্ট্ৰিক্টত বিচাৰে হেতু হিচাপে এডমিটত নাহে। যদি প্ৰথমতে ফৰ্ম ফিল কৰা হয় তেতিয়া হলে আমি যোনটো প্ৰিফাৰেন্স দিও হেতু প্ৰিফাৰেন্স হিচাপত পোৱা যায়। সো প্লিজ গো এন্ড fill your form and best of luck for this time. ময়ো আপোনালোকক প্ৰিপেয়াৰ কৰাম আৰু মই নিজে যেহেতু প্ৰিপেয়াৰ কৰি আছো সো মিন্স we will fight together. Okay, সো এতিয়া আজি যোনটো ভ্যাকেন্সিৰ কথা কৈ আছো আপোনালোকৰ ইউআইসি অফিচাৰ ৰিক্ৰুটমেন্ট ভ্যাকেন্সিৰ কথা এটো 250টা পোষ্ট আছে। ফাৰ্স্ট অফ অল মই আপোনালোকক দেখুৱাই দিও চাওক লাষ্ট ডেটটো আছে আপোনালোকৰ লাষ্ট ডেট আছে আপোনালোকৰ ইয়াত ইণ্ডিয়া ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড ইউআইসি লাষ্ট ডেট হয় 23/1/2024। 250টা পোষ্ট আছে। এডমিনিষ্ট্ৰেটিভ অফিচাৰৰ পোষ্ট আছে 250 আৰু ইয়াত কি হেৰি আছে এডমিনিষ্ট্ৰেটিভ অফিচাৰ স্কেল 1 250টা পোষ্ট স্কেল 1ৰ পোষ্ট হয় যোনটো জেনেৰেলৰ হয় 102 এসচিৰ 37 এসটিৰ 20 আৰু ওবিচিৰ 67 ইডব্লিউএছ 24 হয় আপোনালোকৰ। ওকে পে স্কেল আছে 50,925 to 2500 আৰু 85,925 এটো পে স্কেল হয় আপোনালোকৰ। আৰু এটা বস্তু আপোনালোকে চাব পাৰিব মই দেখুৱাই আছো এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগে আপোনাক কিটো চাই লওক। ইয়াত দেখা হৈছে যে এজ লিমিট 21 মিনিমাম লাগিব আৰু ম্যাক্সিমাম 30 ইয়ার্স 31/12/2023 ক্যান্ডিডেট মাস্ট হ্যাভ বর্ন মানে 2001/9/1994 আগত জন্ম হ'ব লাগিব নালাগিব আৰু 2002 পিছত হ'ব নালাগিব। তো এই দুইটা ডেটৰ ভিতৰত হ'ব লাগিব এক্সক্লুসিভ হয়। সো এজ ৰিলেক্সেশন আগৰ বিলাকৰ মতে আছে ST SC 5 years OBC 3 years PWG 10 years। সো এডুকেশনাল কোয়ালিফিকেশন আমাক ইয়াত দিছে এডুকেশন কোয়ালিফিকেশন আপোনালোকৰ ৰিকোয়াৰ হয় ইয়াত ডিগ্ৰীত 60% মাৰ্কস থাকিব লাগিব 50% ST আৰু আপোনালোকৰ হেৰি ক্যাটেগৰি দিছে SC যিকোনো ৰিকগনাইজ ইউনিভাৰ্সিটিৰ পৰা হ'ব লাগিব আৰু কম্পিউটাৰ স্কিলটো থাকিলে ভাল হয়। কম্পিউটাৰ স্কিল থাকিবই লাগিব ইয়াত ম্যান্ডেটৰি হয় কম্পিউটাৰ স্কিল আপোনালোকৰ। আৰু ইয়াত আপোনালোকৰ ফিজ ক্যাটেগৰিটো অলপ হাই দিছে মোৰ মতে কাৰণ আদাৰ্সৰ মানে যিমান দি আছে 1000 প্লাস জিএসটি কৈ আছে বহুত বেছি হৈছে ST SCৰ বাট তথাপিও ইটস এ গুড অপৰচুনিটি আপোনালোকে এপ্লাই কৰিব পাৰে। সো ভাল অপৰচুনিটি হয় আৰু কেনেকৈ এপ্লাই কৰিব ইয়াত দেখা আছে আপোনালোকৰ যোনটো লিংকত যাব মই লিংকটো তলত শেয়াৰ কৰি দিম বাৰু মোৰ ভিডিঅ'ৰ তলত আপোনালোকক লিংকখিনি ডিটেইলছখিনি শেয়াৰ কৰি দিম আপোনালোকে সেইটো লিংকত ক্লিক কৰি পেলাই এপ্লাই কৰিব পাৰিব। যিকোনো আপোনালোকৰ মোবাইল বা ল্যাপটপৰ পৰা এপ্লাই কৰিব পাৰিব। আপোনালোকৰ যদি এনেকুৱা কিবা অসুবিধা হয় যে মেম মই এপ্লাই কৰিব পৰা নাই কেনেকৈ কৰিম আপোনালোকে কম্পিউটাৰ সেন্টাৰ বিলাকত গৈ কিছুমানে বহুত চাৰ্জ কৰে সো সেইখিনি যদি আপোনালোকৰ নাই আপোনালোকে মোক কমেন্ট সেকশনত ক্লিক কৰিব যে মেম কেনেকৈ এপ্লাই কৰিম আমি দেখুৱাই দিম। সো অনলাইন এপ্লিকেশন ফিজ ৰেজিষ্ট্ৰেচন কৰাৰ পিছত তাৰ পিছত আপোনাৰ ফৰ্মটো ফিল কৰিব লগইন কৰিব এডুকেশনাল এন্ড পাৰ্সোনাল ডিটেইল আপলোড ফটো মানে যিমান ডকুমেন্টস বিলাক সেইবিলাক স্ক্যান কৰি আপলোড হ'ব আৰু পিছত কি কৰিব এটা ইম্পৰ্টেন্ট থিং আপোনালোকে প্ৰিন্টটো কৰি ৰাখিব মানে ফৰ্মটোৰ প্ৰিন্টটো কৰিব। সো সাবমিশন ডেট স্টাৰ্টিং ফ্ৰম 8 জানুৱাৰীৰ পৰা স্টাৰ্ট হ'ব হৈছে আৰু 23 জানুৱাৰী হেৰি মানে যোনটো লাষ্ট ডেট হয়। আৰু আমাৰ আজি আৰু সেকেন্ড অপশনটো আছে আমাৰ IOCL আপোনাৰ যোনটো IOCLত হয় ইয়াত আছে 4733 পোষ্ট আছে অনলাইন। IOCL ৰ লাষ্ট ডেট ইয়াত দিয়া আছে আপোনালোকক IOCL লাষ্ট ডেট দিয়া আছে 11 যোনটো দিয়া আছে আপোনালোকৰ 11/2024 বুলি দিয়া আছে IOCL ৰ আৰু 473 পোষ্ট আছে 473 পোষ্ট আছে আপোনালোকৰ ইয়াতে। অসমৰ কাৰণে কিমান আছে অসমৰ কাৰণে অলপ কম হয় বাট তথাপিও আপোনালোকে এপ্লাই কৰিব পাৰে মানে ইয়াত 28টা অসমৰ কাৰণে লিখি দিছে চাওক 28। সো দিস ইজ এ হিউজ ভ্যাকেন্সি আৰু এটা মই বহুত ইম্পৰ্টেন্ট কথা আপোনালোকক ক'ব খুজো যে যোনটো
হেৰি হয় আপোনালোকৰ যোনটো এপিএছচিৰ ফৰ্ম ফিল আপ হয় তাতে যোনটো আপোনালোকৰ হেৰি কেটেগৰী আছে EWS কেটেগৰীটো আছে সেইটো যদি কোনোবাই ফিল কৰিব খোজে সেইটো বহুতে ইম্পৰ্টেন্ট হয় জেনেৰেল বিলাকে ফিল কৰিব খোজে সেই অপৰচুনিটিটো আপোনালোকে ফিল কৰিব খুজিলে খুজিব পাৰে কিন্তু EWS টো আপোনালোকৰ কেনেকে হেৰি কৰিব EWS ৰ এটা সিস্টেম আছে যে EWS ৰ আপুনি কেনেকে ফিল কৰিব ফৰ্মটো তাতে আমাৰ লিখিব লাগিব EWS ৰ সো মই আপোনালোকক এবাৰ দেখুৱাই দিছো EWS ৰ মানে আপোনালোকে EWS যোনটো ফিল কৰিব সেইটো ক্ষেত্ৰত আপোনালোকে এটা কাম কৰিব লাগিব যে মই আপোনালোকক নেক্সট ভিডিঅ'টোত লৈ আনিম যেনে EWS আপোনালোকে চাৰ্টিফিকেটখন কেনেখন এপ্লাই কৰিব পাৰে ওকে থ্যাংক ইউ আজিলৈ ইমানে আৰু প্লিজ মোৰ ভিডিঅ'টোক লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ সো মাচ প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব মাই চেনেল